কৃষ্ণই কদেব দুখ হাৰি কাল মায়া দিও অধিকাৰী কৃষ্ণ এই মানুহটো এতিয়ালৈকে উঠিব হোৱাই নাই নহয় কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হীনা হিয়াৰ অ ল'ৰা এই ভাত বাঢ়ি থৈছিলো নহয় খালি নাই ল'ৰা এইকেইটাক মাৰি থাকিলে কোনো নুশুনে নহয় ঐ ল'ৰা এই ভাতকেইটা আকৌ খাই যাবি নোখোৱাকে নাযাবি বিহু পালেহি কিমান যে কাম আছে মোৰ মানুহটোতো একো খবৰেই নাই দেৰিলৈকে খালি শুব সকলো খালি মুখৰ আগত দিব লাগে মোৰ যে এতিয়া সময় নাইকিয়া হৈছে গামোচাখিনিও বৈ উলিয়াব লাগে ইফালে আকৌ মিনতীয়ে ৰঙা পাৰি চাদৰ লগাব দিছে তিলচৰিক আকৌ বোলে নীলা পাৰি চাদৰ লাগে কেতিয়া যে লগাব পাৰিম ইফালে সেয়া গামোচা ফুল বা জুপুতে জুপুতে মোৰ মূৰৰ বিষ হৈছেগৈ ল'ৰা যিটো ঘৰৰ কথা ভাবিবলৈ সময় নাই কালি ক'লো বোলো মূৰৰ বিষৰ টেবলেট আনি দিবি মাকৰ কি হৈছে কি নাই খবৰ ল'বলৈও তাৰ সময় নাই ঘৰত বস্তু আছে নে নাই সেইটোতো নাজানেই অ মা মই যাওঁ অ ৰচোন তই ইমান সোনকালে ওলালি যে ক'লে যাৱ এই গাড়ী দুখনমান ভাল কৰিবলৈ আছে মালিকে মাতি পঠিয়াইছে আৰু অলপ মোৰ কামো আছে আহোঁতে বিস্কুট 2 পেকেটমান লৈ আহিবি আৰু মূৰৰ বিষৰ টেবলেটটো কালি নানিলিয়ে আজি আকৌ ননাকে নাথাকিবি মোৰতো ইমান টিংটিঙাই আছে আজি মই টেবলেটটা খাই ন'লে কাইলৈ পৰা আৰু মই ব'ব নোৱাৰিম গামোচা কেইখন মই ফাগুনতে কাটিম বুলি ভাবিছিলোঁ এতিয়া নহ'ব হৈছেগে হ'ব আনিম দে তথাপি হেৰি আহিব সময়ত ফোন এটা কৰি দিবিচোন ঐ তই এনেকৈ ক'লে যা মুখত মাস্ক এখন মাৰি যা আকৌ এই হ'ব দে মই কাম কৰোঁতে মাৰি লওঁ নহয় তই বৰ বেছি চিন্তা কৰ এয়া ল'ৰাই একো কথাই নুশুনে নহয় ল'ৰাতকৈ ছোৱালীয়ে ভালো মিনতীক দেখিছোঁ নহয় জীয়েকে কিমান কাম বনত সহায় কৰি দিয়ে ল'ৰাই আকৌ জোৰ বস্তু ততেই পেলাই থৈ যায় ইয়াক গ'লেই নহয় ইয়াক বিয়াখনহে পাতি দিব লাগিব গাত কথা লাগেই বা আই চম্পাৱতী কি কৰিছা কি কৰি আছো সুধিছে কি নাই কৰা সোধক ৰাতিপুৱা খোৱাৰ পৰা উঠাৰে পৰা ভিতৰ বাহিৰ শাৰী মচি সকলো আজৰি বেলি মূৰব পালেহি আপোনাৰ উঠিব হৈছেহে লোকৰ চাকচোন গৈ ঘৰে ঘৰে গৈ পেলাই চাক গৈ মতা মানুহবোৰে কিমান কাম কৰি আছে হ'ব এই ৰাতিপুৱাই ইমান খং কৰিব নালাগে বুজিছানে কাইলৈ পৰা বাৰু মই সোনকালে উঠিম দিয়া যেনেকে ক'লে কি কাইলৈ পাচোন গোটেইখন সলনিয়ে হৈ যাব আহাচোন এতিয়া মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দি লোৱা বলক গৈছো তাক ফোন এটা কৰ ইমান দেৰি কৰিছে সি আজি মানে শ্বপিং কৰোঁতে ইমান টাইম লাগিলে নহয় আহিলে তোমালোক বহুত টাইম ৰ'ব লগা হ'ল নেকি হ'ব দে এতিয়া খং নকৰিবি দাদাক বহিবলৈ দে কি বজাৰ কৰিলা কি হ'ল বেগ চেগবোৰ ক'ত থৈ আহিছা হেল্ল' নমস্কাৰ কি কৈছা কি খাবা তোমালোকে কোৱা আকৌ মই অৰ্ডাৰটো দি দিওঁ ৰূপহী ভোক এটা কিন্তু বিৰাট লাগিছে ন হ'ব দে তই ল'ৰাটো বেছি খং কৰি থাকো ইমান ভাল ল'ৰাটো মোৰ কিন্তু বৰ পচন্দ হৈছে বহুত খং কৰিলো মানুহটো আকৌ অন্তৰখন বহুত ভাল সেইকাৰণেতো মই তাক ভাল পাওঁ তোমালোক আহা ৰেডি হৈ গ'ল বল খাই ল'বি দেখিছেনে বন্ধুসকল লগৰ ছোৱালী বয়ফ্ৰেণ্ডক লগ কৰিবলৈ আনিবই নোৱাৰি তাইহে পচন্দ বেছি হ'ল বাৰু যি নহওক কি হয় আমাৰ খণ্ডখিনি চাই থাকিব দেই আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে অতি সোনকালে পায় ধন্যবাদ আজিলৈ আহোঁ বাই বাই